সম্পূর্ণ নস্বাত করে কেকখন কালে রূপান্তরিত হয়েছে। এই মুহূর্তে রাজ্যখনের তীব্র প্রতিরোধ অব্যাহত আছে। কিন্তু কেন্দ্রের কাছে কাখন যেহেতু করিব কেন্দ্র বহুত সময়ত যিবিলাক সমস্যা আছে এই সমস্যাবিলাক সকলো পলিচি বহুত ইগনোৰ কৰা হয়। আজিৰ কথা নহয়, বহুত সময়ত ইগনোৰ কৰা হয়। তেনেকুৱা কাৰণে বহুত সময়ত বহুত ইণ্ডিয়াৰ বিভিন্ন প্ৰান্তত সংগ্ৰামবিলাক হৈ আহিছে, সমস্যাবিলাক হৈ আহিছে। আৰু অসমত আজি খিলঞ্জীয়া মানুহবিলাকে নিজৰ যিটো অস্তিত্ব, নিজৰ পৰিচয় ইয়াত এটা আহিব বুলি এটা ফিল কৰিছে। ইয়াৰ কাৰণে এই সংগ্ৰামটো চলি আছে। আৰু বিদেশী সমস্যা, যিটো বিদেশী নাগৰিকক লৈ পেলাই যিটো সমস্যা হৈছিলে, এইটো অসমৰ নতুন সমস্যা নহয়। আৰু ইয়াৰ কাৰণে NRC হৈ গ'ল বা চলি আছে। আজি যিটো পৰিস্থিতি হৈছে, এই পৰিস্থিতিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এটা ৰেছপন্স দিব লাগে বুলি মই বিচাৰোঁ। এটা পজিটিভ এটা ৰেছপন্স দিব লাগে বুলি মই বিচাৰোঁ। আৰু চব সমস্যা আলোচনাৰ মাজেৰে সমাধান হৈ নিজৰ নাগৰিকসকলৰ নিৰাপত্তা দিয়া, নিজৰ নাগৰিকসকলক সাংবিধানিক অধিকাৰ দিয়া, এইটো সকলো চৰকাৰৰে দায়িত্ব। নাগৰিকসকলে কিবা এটা সমস্যাত পৰিছে, আলোচনাৰ মাধ্যমেৰে সমাধান কৰাটো চৰকাৰৰ দায়িত্ব। গতিকে যিকোনো পৰিস্থিতিত, যিকোনো সমস্যাত চৰকাৰে আগবাঢ়ি আহিব লাগে, আগবাঢ়ি আহিব লাগে আৰু আলোচনা কৰিব লাগে, সেইটো আমি বিচাৰোঁ। ओनसोलनि फोरोंगुरु बिथांमोन, गुबुन गुबुन गामिनिफ्राय नुजाफैनो हानाय सिबिनां रायजो राजा नोंथांमोन आरो लोगोसे दिनैनि मेलाव बाहागो लाफैनो हानाय साफ्रोमनोबो आङो फैबाय थानाय इंराजि गोदान बोसोरनि आरो लोगोसे मागो दमासिनि आंनि फारसेनिफ्राय लोगोसे सिगांबाय समनि आंखालाव आं खाबु जायोब्ला उननि समाव सिनायथि होसिगोन। एसेखिनिसै, गोजोन्थों। जोङो थोंजोङै गाहाय आलासि, मानोना बिथाङा जोंनि गेजेराव सफैबाय। थियारि जानाय बा बानजायनायाव थियारि जानाय मोसाग्रा हान्जा दङ, बिथांमोनखौ मानगोनां रायजो राजा नोंथांमोन, बिजनि दख'ना दुलाराय बर' प्राइज होबोगासिनो दङ। देग्लाय बोसोरावनो होबाय। दा बेजों लोगोसे देग्लाय जथुम्मानि गेजेरजों जोङो मोननैसो थांखि लाबावदों। देग्लाय बान्था, देग्लायनिफ्राय बान्था होनो जों सिगां मावदों। बिजनि दख'ना एबसुनि सिगाङाव साबसिन गामि बान्था होनो थाखाय जोङो थांखि लाबावबाय। दा बेखौ आङो नोंथांमोननि गेजेराव फोसावबाय।